আপুনি গৰম কেৰাহী এখনত টেঙামৰা শাকখিনি দি ল'ব। এতিয়া শাকখিনিত আমি প্ৰথমতে নিমখ অকণমান দিম। শাকখিনিত প্ৰথমে অকল নিমখ দিলোঁ, কাৰণ মানে যিহেতু শাক হয় প্ৰথমতে নিমখ দিলে গলি যোৱাত সহায় কৰিব। তাৰপিছত শাকখিনিত আপোনাৰ যিমান আপুনি জ্বলা খাব পাৰে সেই অনুপাতে বা আপোনাৰ যিমান দিব পাৰে সেইটো নিজৰ ইচ্ছা আপুনি খুন্দনাত জলকীয়াখিনি খুন্দি ল'ব। ইমান নুখুন্দিলেও হ'ব, থেতিলিয়াই ল'লে হ'ল, যিহেতু এইটো সাধাৰণ ৰেচিপি। জ্বলাখিনি খুন্দি লোৱাৰ পিছত নহৰু কেইটামান দিব। যেতিয়া অলপ গলি যোৱা হেন হ'ব তেতিয়া অলপ হেতাখিনিৰে লৰাই তাতে মানে সংমিশ্ৰণখিনি আমি যিখিনি হালধি, নহৰু, জলকীয়া খুন্দনাত খুন্দিছিলোঁ সেইখিনি চব একেলগে দি লৰাব অলপ সময়। তাৰপিছত শাকখিনিত অলপ ভাজি হোৱাৰ পিছত পানী অকণমান দিব। পানী আপুনি গৰম পানী দিলে বেছি ভাল হয়, কিন্তু মই ঠাণ্ডা পানী দিছোঁ। শাকখিনি হেতাৰে লৰাই অলপ 5 মিনিটৰ কাৰণে আপুনি ঢাকোন দি দিব। ঢাকোন দিয়াৰ পিছত যেতিয়া আপুনি গম পাব যে আঞ্জাখিনিত অলপ উতল লাগিছে, তেতিয়া আপুনি হেতাৰে লৰাই দিব। যেতিয়া শাকখিনি সম্পূৰ্ণভাৱে গলি যাব বা আঞ্জাখিনিত অলপ ভালকৈ উতল আহিব, তেতিয়া আপুনি গম পাব যে সৰু মাছখিনি দিব লগা সময় হৈছে। আৰু আপোনাৰ ধৰি থোৱা মাছখিনি যিখিনি আপুনি আঞ্জাত দিব সেইখিনি সকলোখিনি তাতে দি দিব। মাছখিনি দিয়া হোৱাৰ পিছত হেতাখনেৰে অলপ সময় লৰাই দিব। তাৰপিছত আকৌ